টিভি টাইমছৰ পৰা আপোনালোকৰ কিছু কথা জানিব আহিছোঁ। আপোনালোকে UPPL যোগদান কৰাৰ কাৰণ কি? নমস্কাৰ, মোৰ নাম সঞ্জিত দাস আৰু আমাদের মানে UPPL করবার কারণটা হলে যে আজি 17 বছর আমাদের BPF কবল মে রহি আর BPF কবলত তার মানে থাকি আমি চাইছো যে যথেষ্ট BPF পার্সোনালিটি করেছে, একো মানে তেওঁলোকে চাবলৈ গ'লে একো ডেভেলপমেন্টৰ কামখিনি কৰা নাই। তাৰ মানে আমি চাবলৈ গ'লে জব কাৰ্ডেৰে হওক বা আপোনাৰ এডুকেশ্যন সেক্টৰ হওক, এগ্ৰিকালচাৰ সেক্টৰ চাবলৈ যাওঁ, দলং ঘাটে চাওক বা গাঁৱে ভূঞে PMAY ঘৰে চাওক, ৰেচন কাৰ্ডে চাওক, সকলো ক্ষেত্ৰতে তেওঁলোকৰ তাৰ মানে দুৰ্নীতি। আৰু এই দুৰ্নীতিৰ পৰা আমি মানে এই মুক্ত পাবলৈহে আমি এতিয়া মানে UPPL যোগদান কৰিছোঁ। আৰু চাবলৈ গ'লে আমাৰ এটা ভাল এটা প্ৰভাৱশালী লিডাৰ পাবলৈ গৈ আছোঁ, যাক মানে প্ৰমোদ বড়ো ছাৰ। আৰু এই প্ৰমোদ বড়ো ছাৰে এই আদিবাসী কমিউনিটি লৈ, বাগানৰ কমিউনিটি লৈ এটা তেওঁলোকে এটা আমাক এটা সুকীয়া এটা মানে এটা পৰিচয় দিবলৈ গৈছে। আৰু এই পৰিচয়টা হ'লে খান্দের যে টি-সেল মানে চাকুক বুলি এটা মানে আমাক এটা মঞ্চ দিছে। আৰু এই চাকুকক বৰ্তমান মই এতিয়া চাকুকৰ এজ এ সেক্ৰেটাৰী হয় চেণ্ট্ৰেলৰ মোক মানে সুকীয়া এটা স্থান দিছে। আৰু মই তেওঁলোকক এইকাৰণে UPPLক ধন্যবাদ জনাইছোঁ। আৰু চাইছোঁ এটা পৰিৱৰ্তনৰ যিটো ঢাউ এতিয়া বৰ্তমান চলি আছে, আৰু যথেষ্ট যুৱচামে মেইনলি যুৱচামে এতিয়া পৰিৱৰ্তনটো বিচাৰিছে আৰু BTR ৰাইজে পৰিৱৰ্তনটো বিচাৰিছে। গতিকে বৰ্তমান পৰিস্থিতি চাবলৈ গ'লে UPPL দলৰ লগত কিন্তু কোনো দলক তুলনা কৰিব নোৱাৰি। এতিয়া বহুত দূৰ UPPL দল আগুৱাই গৈছে আৰু চৰকাৰ যে বনাব এইটো 100% খাটাং, মানে ইয়াতে কোনেও ৰখাব নোৱাৰে। সদৌ ৰাইজক আপুনি কি আহ্বান জনাব? মই ৰাইজক এইটোৱে আহ্বান জনাম যে আমি 17 বছৰ চালোৱে, আমি এটা চৰকাৰ নিৰন্তৰভাৱে 15 বছৰ 17 বছৰ চলাই গ'ল। গতিকে এতিয়া আমাক পৰিৱৰ্তন লাগে, কাৰণ এটা আমি সাধাৰণতে ক'বলৈ গ'লে আমি দেখা পাওঁ যে যিকোনো এটা চৰকাৰ যদি নিৰন্তৰভাৱে চলাই থাকে এইটো দুৰ্নীতিগ্ৰস্ত হোৱাটো এটা সাধাৰণ কথা। আৰু BPFে কিন্তু এইটো যথেষ্ট দুৰ্নীতি কৰিছে। আমি BTR ৰাইজে কিন্তু অতিষ্ঠ হৈছোঁ BPFৰ পৰা। গতিকে আমাক পৰিত্ৰাণ লাগে, আৰু এই পৰিত্ৰাণৰ এটা মানে আমাৰ এটা ধুনীয়া এটা ৰাস্তা দেখা পাই আছোঁ প্ৰমোদ বড়ো ছাৰৰ নেতৃত্বত UPPL দলটো। আৰু UPPL দলক আমি এইটো এইকাৰণে ছাপোৰ্ট কৰিছোঁ আৰু জয় কৰাম। আৰু এছে আমি নুনাই চেফাঙৰ মোৰ মানে মই সমষ্টিটো হয়, নুনাই চেফাংটো আমি সম্পূৰ্ণৰূপে আমি জিকাই লৈ যাম আৰু জিকি আছোঁ। তাৰমানে এইখিনিত সময় দিয়াৰ কাৰণে আপোনাক ধন্যবাদ জনালোঁ। হয়।